জগতগুৰুৰ অপৰূপ সৃষ্টি বৃন্দাবনী বস্ত্ৰ। ৰাজ্যবাসীৰ লগতে বিশ্ববাসীৰ বাবেও বিশেষ এই বৃন্দাবনী বস্ত্ৰ। প্ৰায় 1567 চনতে বৈ উলিওৱা গুৰুজনাৰ এই সৃষ্টিৰ লগত জড়িত হৈ আছে অসমীয়াৰ স্বাভিমান। পাছে বৰ্তমান সময়ত লণ্ডন মিউজিয়ামৰ সম্পদ হৈ ৰৈছে এই বৃন্দাবনী বস্ত্ৰ। অসমীয়া বস্ত্ৰৰ এই অপূৰ্ব নিদৰ্শন বৃন্দাবনী বস্ত্ৰ নিৰ্মাণৰ বাবে মাজুলীত চলিছে ব্যাপক প্ৰস্তুতি। মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপালদেৱ গোস্বামীৰ উদ্যোগত আৰম্ভ হৈছে এক বৰ্ণিল কাৰ্যসূচী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ পুনৰ প্ৰাণ পাই উঠিব অসমীয়া শিপিনীৰ তাঁতশালত। সত্ৰপীঠ মাজুলীৰ দক্ষিণপাট সত্ৰত ইয়াকে লৈ সৃষ্টি হৈছে আনন্দমুখৰ পৰিৱেশ। ব্যৱস্থা কৰা হৈছে মুগা সূতাৰ পৰা আৰম্ভ কৰি তাঁতশাল পৰ্যন্ত। নিৰ্মাণ কৰা হৈছে এবাৰত 20 ফুট বহলকৈ বব পৰা তাঁতশাল। অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰাই অংকন কৰিছে আৰ্হি চিত্ৰ। লগতে মৰাণৰ শিপিনী হেমপ্ৰভা চুতীয়াৰ নেতৃত্বত বৈ উলিয়াব এই বৃন্দাবনী বস্ত্ৰ। ইতিমধ্যে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় তাঁতশাল যোগান ধৰিছে প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে। দক্ষিণপাট সত্ৰৰ চৰত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে। কালৰ কুটিল সোঁতত মহাপুৰুষজনৰ কীৰ্তিস্তম্ভ বৃন্দাবন বস্ত্ৰ গৈ ভাৰতৰ বাহিৰত স্থান লাভ কৰিলে। পুনৰ অসমলৈ যে সেই বস্ত্ৰ ঘূৰি আহিব তাৰো আশা খুব ক্ষীণ। সেয়ে আমি ভাবিছোঁ অসমৰ উঠি অহা যুৱক যুৱতীসকলে কৃষ্ণ সংস্কৃতিৰ লাভ কৰাৰ উদ্দেশ্যে মহাপুৰুষজনাৰ বৃন্দাবনী বস্ত্ৰৰ অনুকৃতি ৰূপত আমি এভাগ বস্ত্ৰ তৈয়াৰ কৰাৰ কথা ভাবিছোঁ অসমৰ সমূহ ৰাইজৰ সহযোগত। উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে লণ্ডন মিউজিয়ামৰ পৰা অসমলৈ অনাৰ কথা আছিল এই বস্ত্ৰ। কিন্তু বাস্তৱত পৰিণত নহল এই প্ৰতিশ্ৰুতি। বৰ্তমান সত্ৰাধিকাৰৰ প্ৰচেষ্টাত আশাবাদী মাজুলীবাসী। 2019 বৰ্ষতে অসমীয়া শিপিনীৰ হাতত প্ৰাণ পাই উঠিব বৃন্দাবনী বস্ত্ৰই। মাজুলীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট, ETV ভাৰত, অসম।